এই পৰ্যায় পাবলৈ মোৰ বিশেষকৈ বেছি কষ্ট কৰিছে বুলি ক'ব গ'লে মোৰ লগতে মা দেউতাই বহুত কষ্ট কৰিছে। মা দেউতা নোহোৱাহেঁতেন মই আজি ইমানখিনি পৰ্যায় নাপালোঁগৈহেঁতেন। ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল বৰ্ষাৰাণী বৰা। আজি এটা বিশেষ দিন। এতিয়া একচুৱেলি মোৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছে কচুৱাৰ ফালে, তো তালৈ যাওঁ। মই সকলোবোৰ দেখাই যাম, চাই থাকিব। ক'ত আছে? কথাটো দেখিছে? ক'ত মহতে সমাজকৰ্মী ঘৰত গৈ আছো। হাই উদ্দেশ্যটো হৈছে কি, কামপুৰৰ বৰষাৰাণী বৰা, দেউতাক DY365 সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আৰু মাতৃ সমাজসেৱিকা ৰীণামণি বৰাৰ কনিষ্ঠ কন্যা বৰষাৰাণী বৰাই ৰয়েল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বিউটি কণ্টেষ্টত পদক দখল কৰি স্থান লাভ কৰিছে। গতিকে তেওঁক সম্বৰ্ধনা জনাবৰ বাবেই আজি ইয়াত আমি সমবেত হৈছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, আমাৰ সকলোৰে পৰিচিত জিতুদাৰ ছোৱালী, আমাৰে ছোৱালী, আমাৰ কামপুৰ অঞ্চলৰ গৌৰৱ বৰষাৰাণী বৰা। তেওঁ কিছুদিন আগতে আমাৰ অসম ভিত্তিত যি সৌন্দৰ্য প্ৰতিযোগিতা হৈছিল, আমাৰ শিৱসাগৰৰ পৰাই তাই প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল। আৰু যোৱা সপ্তাহতে আমাৰ দিল্লীত যিটো নেশ্যনেল সৌন্দৰ্য প্ৰতিযোগিতা হৈছিল, তাতে তাই প্ৰথম স্থান অধিকাৰ কৰিছে। গতিকে আমাৰ নগাঁও জিলাৰ ফালৰ পৰা মই ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মই মোৰ বৰষাৰাণী বৰাক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে জাপি আৰু এখন গামোচা শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াৰ স্থানীয় আমাৰ কচুৱা আৰক্ষী চকীৰ উপসভাপতি শ্ৰী কাৰ্তিক দে, এখেতে শুভেচ্ছা জনাব। আমাৰ এই অঞ্চলৰে বাস্তাৰা যুৱ সংঘৰ সম্পাদক দুলাল দাসে আমাৰ বৰষাৰাণী বৰাক শুভেচ্ছা জনাইছে। আমাৰ গেৰ্জেপাম নিকেতনৰ আচাৰ্যসকলৰ হৈ আমাৰ নিকেতনৰ আচাৰ্য তৰুণ দাসদেৱে আমাৰ বৰষাৰাণী বৰাক শুভেচ্ছা জনাইছে। এই চেগতে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম, আমাৰ যাতে এই গাঁও অঞ্চলত যিবোৰ প্ৰতিভা অন্ত হৈ আছে, তাৰ কাৰণে যাতে বিকশিত হ'ব পাৰে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যাতে অলপ চকু দিয়ে, যাতে এওঁ ইমানখিনি যে কৰিছে নিজৰ বলতহে কৰিছে, চৰকাৰৰ ফালৰ পৰা যদি পালা হয় আৰু আগুৱাই যাব। নিত্যগোপাল দাসে আমাৰ বৰষাৰাণী বৰাক সম্বোধন জনাব। কামপুৰৰ মোৰ দেউতাৰ ঘৰ বমি দাস, চাবিটো কামপুৰত থকাৰ কাৰণে কামপুৰৰ নিৰ্বাচী বুলি ক'ব পৰা যায়। বহুত ভাল লাগিছে ইমান ধুনীয়া সন্মান দিয়াৰ বাবে, আৰু বহুত ধন্যবাদ আপোনাক আৰু আপোনালোক সকলোকে। আমি বহু কষ্টৰে আগবঢ়াই লৈ গৈছোঁ, যদিও আমাৰ হাতত সুবিধাটো দিন কৰি হ'লেও আমি ছোৱালী আগবঢ়াই লৈ গৈছোঁ। নামটো ক'ব লাগিব। বহুত ভাল লাগিছে মোৰ, এইটো দিশত গৈ মোৰ বহুত বেছি ভাল লাগিছে। কেনেধৰণে কষ্ট কৰিছিলে, কি কৰিছিলে এই পৰ্যায় পাবলৈ মোৰ বিশেষকৈ বেছি কষ্ট কৰিছে বুলি ক'ব গ'লে মোৰ লগতে মা দেউতাই বহুত কষ্ট কৰিছে। মা দেউতা নোহোৱাহেঁতেন মই আজি ইমানখিনি পৰ্যায় নাপালোঁগৈহেঁতেন। আৰু লগতে মই ধন্যবাদ দিব বিচাৰোঁ যিসকলে মোক অহা যোৱাত আৰ্থিকভাৱে সহায় কৰিছে, তেখেতসকলক মই বহুত ধন্যবাদ দিওঁ। বহুত ভাল লাগিছে। আগলৈ আৰু কি আশা কৰা? আগলৈ আশা কৰোঁ যাতে নতুন প্ৰজন্মবোৰ ওলাই যাতে এনেকৈ আগবাঢ়ি যাব পাৰে, ময়ো যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে মানে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। কিমানগৰাকী কম্পিটিটৰৰ মাজত প্ৰথম স্থান দখল কৰিছে? 900। নিজা প্ৰচেষ্টাত বা কাৰোবাৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কিবা আশা কৰা নে? মই আশা কৰোঁ যদি চৰকাৰে মোক আৰু সহায় সহযোগিতা আগবঢ়ায়, তেতিয়া মই হয়তো আৰু আগবাঢ়ি যাব পাৰিম আপোনালোকৰ আশীৰ্বাদত, লগতে চৰকাৰৰ আশীৰ্বাদত। তো আজি বহুত এনজয় কৰিলোঁ, আৰু যিহেতু সম্বৰ্ধনা জনালে তো মোৰ বহুত মনটো ভাল লাগিলে, আৰু আজিৰ দিনটো বহুত স্পেচিয়েল আছিল মোৰ কাৰণে। তো আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে।
তো আজি সৰস্বতী পূজা মোৰ বাবে ইমানেই আছিলে আৰু মই মোৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। তো বাই বাই।